শিৱসাগৰ নগৰৰ থানামুখত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। থানামুখ মছজিদৰ সমীপত সংঘটিত এই অগ্নিকাণ্ডত জাহ গৈছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে যদিও সফল হোৱা নাই। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। শিৱসাগৰ নগৰৰ থানামুখত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। থানামুখ মছজিদৰ সমীপত সংঘটিত এই অগ্নিকাণ্ডত জাহ গৈছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে যদিও সফল হোৱা নাই। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। শিৱসাগৰ নগৰৰ থানামুখত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। থানামুখ মছজিদৰ সমীপত সংঘটিত এই অগ্নিকাণ্ডত জাহ গৈছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে যদিও সফল হোৱা নাই। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।